নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে এক বিশেষ বেলেগ ধৰণৰ অলপ ভিডিঅ', যিটো মানে অলপ ৰানিঙৰ ওপৰত। যি কষ্ট কৰি থকা ল'ৰাকেইটা, সেই ল'ৰাকেইটাৰ ওপৰত এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। আমাৰ গাঁৱৰে হয় ল'ৰাকেইটা। আগৰবাৰত পালে ইউবিত প্ৰায় 8টামান ল'ৰা, এইবাৰ 3জনমান দৌৰি আছে। কিবা হয়, আগৰবাৰ 8টা দৌৰি আছিলে, 8টাই পালে, এবাৰ 3টা আছে। 3টাই কি কৰে কি নকৰে তাকে অলপ চাওঁ। আৰু দেখিছে কেনেকুৱা গৰম ৰ'দ, এই ৰ'দত দৌৰিবলৈ আহিছে। একচুৱেলি ৰ'দত দৌৰিব লাগে, তেতিয়া ষ্টেমিনাৰটো নিজৰ গম পোৱা যায়। কাৰণ এই ৰ'দত দৌৰিলেহে গোটেই ঘাম যেতিয়া ওলাই যায় তেতিয়া ষ্টেমিনাৰটো গম পোৱা যায়। বহুতে ৰাতিপুৱা দৌৰে, নহ'লে পিছবেলা বেলি মাৰ যোৱাৰ পিছত দৌৰে। বুলি মোৰ মতেতো দুপৰীয়া দৌৰি চাব লাগে, কাৰণ কিয় তেতিয়া ষ্টেমিনাৰটো নিজৰ গম পোৱা যায়। যিখিনি ৰ'দত ইণ্টাৰভিউবোৰ হয় যেতিয়া দুপৰীয়া হয়, সেই দুপৰীয়া হ'লে কেনেকৈ দৌৰিব? কাৰণ সেই যোনজন ল'ৰাই ৰাতিপুৱা দৌৰে বা একেবাৰে গধূলা দৌৰে, সেইটোতো বেলি মাৰ বা উদয় নোহোৱাৰ আগতে দৌৰে। কিন্তু বেলি যেতিয়া থাকিব তেতিয়া কেনেকৈ দৌৰিব? সেইটো কাৰণে দুপৰীয়াও প্ৰেক্টিচ কৰিব লাগে অলপ। তাকে লৈ আজি ভিডিঅ'টো বনাইছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাব। ধন্যবাদ। ফাৰ্ষ্ট দৌৰাৰ আগত ৱাৰ্ম আপ কৰি ল'বি হা। বডিটো অলপ গৰম উঠাই ল'বি, লগে লগে আহিয়ে ঠাণ্ডা পৰি থাকিব, দৌৰি নিদিবি। অলপ ভৰি চৰিবোৰ খুলি ল'বি, জইণ্টবোৰ খুলি ল'বি ধুনীয়াকৈ আৰামছে। এইবাৰ আশা ইয়াৰ ওপৰতে, গাঁৱৰ পৰা এজন ওলাব বুলি আশা আছে। আৰু কি হয় নাজানো। আগৰবাৰ 8টা পাইছিলে ইউবিত, এইবাৰ 3জন দৌৰি আছে। ইহঁতকেইটাতো বহুত সৰু হয়, বহুতেই সৰু। ই অলপ আছে এজ তাকো ইয়াৰো ইমান হোৱা নাই। ই এইবাৰ আশা আছে, কি হয়। এয়া দেখিছে, প্ৰথমতে ৱাৰ্ম আপ, তাৰপিছতে এক পাক খোজ কঢ়া, তাৰপিছতে ৰানিং ষ্টাৰ্ট। কাৰণ কিয় প্ৰথমে আহি যদি আপোনালোক দৌৰি দিয়ে তেনেহ'লে হয়তো শিক কৰিব পাৰে। সেইটো কাৰণে প্ৰথম আহিয়ে জ'চত দৌৰি দিব নালাগে। এনেকৈ অলপ ৱাৰ্ম আপ কৰি ল'ব, ৱাৰ্ম আপ কৰি তাৰপিছতে ৰানিং ষ্টাৰ্ট কৰিব। আৰু আমাৰ মানুহখিনিৰ বহুত এটা ডাঙৰ ভুল, যেতিয়া আমাৰ কিবা ইণ্টাৰভিউ আহে বা কিবা তেনেকুৱা আহে তেতিয়াহে ৰানিং প্ৰেক্টিচ কৰিব ধৰে, তাৰ এমাহ দুমাহৰ আগত। তেনেকৈ নকৰিব, প্ৰায় কণ্টিনিউ দৌৰি থাকিব লাগে। ইণ্টাৰভিউ কিবা আহক বা নাহক, ৰানিং কণ্টিনিউ কৰি থাকিব, নহ'লেও খোজকাঢ়ি থাকিব। কাৰণ কিয় নিজৰ হেল্থৰ কাৰণে ভাল। আৰু চবতকৈ ডাঙৰ ধন হৈছে হেল্থ, তাতকৈ আৰু নাই। আপোনাৰ হেল্থ ভাল মানে সকলোখিনি ভাল। আৰু আপোনালোকে যিমান পাৰে স্কুটি, বাইক, গাড়ী এইবোৰ অলপ এভইড কৰি চলিব, আৰু যিমান পাৰে বেয়া বস্তুবোৰ এভইড কৰি চলিব। কাৰণ কিয় স্কুটি, বাইক একেবাৰে দূৰলৈ যাবলগীয়া হ'লেহে ইউজ কৰিব। যদি অকণমান ওচৰতে আহিবলগীয়া হৈছে 3 কিলোমিটাৰ, 4 কিলোমিটাৰ বা 2 কিলোমিটাৰ, তেতিয়া হয়তো চাইকেল ইউজ কৰিব। নহ'লে যদি আৰু অকণমান ধৰক আধা কিলোমিটাৰ যাবলগীয়া হয়, খোজকাঢ়ি যাব, একো ডাঙৰ কথা নহয়। নিজৰ হেল্থটোও ভাল হৈ থাকে, খোৱা খাদ্যখিনিও হজম হৈ থাকে। গতিকে এই বস্তুবোৰ অলপ এভইড কৰি চলিব, তেতিয়া আপোনাৰ হেল্থ আৰু ভালে হৈ থাকিব। এতিয়া হৈ গ'ল ৱাৰ্ম আপ, ৰানিং ষ্টাৰ্ট, বঢ়িয়া। প্ৰথমে আপোনালোকে লম্বা খোজ নিদিব, স্পীড নদৌৰিব, এটা মিনিমাম ৰেঞ্জত দৌৰি থাকিব বঢ়িয়াকৈ। আৰু প্ৰথমে আপোনালোকে টাইম চাব নালাগে, প্ৰথমতে ষ্টেমিনাৰ আনি ল'ব। ষ্টেমিনাৰ অকল ৰানিং কৰিলে নাবাঢ়ে, আৰু বহুতখিনি কৰিব লাগে, গোটেইখিনি আপোনালোকক দেখাম। গতিকে ইয়াতে ৰানিং কৰি লওক, কৰি লোৱাৰ পিছত বাকীখিনি আৰু কৰাম। আৰু এটা ডাঙৰ ভুল কি, আমি যেতিয়া ৰানিং কৰি লওঁ, বাকীখিনি এক্সাৰচাইজ থাকেই, ৰানিং কৰাৰ পিছত পিয়াহ লাগিলে আমি পানী খাই দিওঁ ঘপকৈ। সেইটো এটা ডাঙৰ ভুল। পানী নাখাব, পানীটো মুখত লৈ লাগে পেলাই দিব। দিমাগটোক অলপ ঠগি দিব, যে দিমাগক এনেকৈ ঠগিব যে মুখত পানীটো লৈ যেতিয়া পেলাই দিব, দিমাগে ভাবিব পানীটো ই খালে নেকি। গতিকে তেনেকৈ অলপ ঠগি দিব, পানী নাখাব। পানী খোৱাৰ পিছত আপুনি এতিয়াও আৰু সেইটো কনফিডেঞ্চত ইমানখিনি মানে জোৰ দি আপুনি একো কৰিব নোৱাৰিব। গতিকে পানীটো নাখাব, পানীটো এভইড কৰিব সেইটো সময়ত। বডিটো যেতিয়া ঠাণ্ডা হ'ব তেতিয়া আকৌ আপুনি লাহে লাহে পানী খাব। পানীটো ঘুটঘুটাই খাই নিদিব, অপকাৰ কৰিব। গতিকে লাহে লাহে খাব। আৰু আপুনি খানাটোৰ ওপৰতো অলপ ধ্যান দিব লাগিব, কাৰণ
ডায়েটেও বহুতখিনি ষ্টেমিনাৰ বঢ়ায় ড্ৰাই ফ্ৰুটছ অলপ খাব আজিকালি আৰু বস্তু পইচা প্ৰায় থাকেই মানুহৰ ঘৰত অকণ কষ্ট হ'লেও আপুনি ড্ৰাই ফ্ৰুটছ খাব আৰু যি গুটকা চুটকা 10 টকাত খায় সেই 10 টকাত আপুনি আপেল চাপেল খাব তেতিয়া আপোনাৰ কাৰণে বহুতখিনি সুবিধা হ'ব কাৰণ গুটকাই আপোনাৰ ষ্টেমিনাৰ নবঢ়ায় আপেলে হয়তো বঢ়ায় গতিকে আপেলে খাব আপেলটো প্ৰফিটত থাকিব আপুনি গুটকাত প্ৰফিট নাথাকে সেইটো কাৰণে এইবিলাক ফল মূল আৰু ড্ৰাই ফ্ৰুটছৰ ওপৰত অলপ ধ্যান দিব আৰু ভাতো বেছি সঘনাই খাই নাথাকিব ভাতটো বৰ বেয়া এটা বস্তু ইও মানুহটো গেধা কৰি পেলায় গতিকে ভাতটো অলপ কণ্ট্ৰল কৰি খাব হৈছে বুলি আৰু মাংস আছে ৰাতি ফুল এক পেট মাৰি দিছোঁ সেইটো নহয় গতিকে ভাতটো অলপ কমাই খাব ৰাতি হ'লে প্ৰায় ৰাতি ৰুটি ইউজ কৰিব ৰুটি 2-3খন খাব 2খন বা 3খন খাই শুই যাব ৰাতিপুৱা তেতিয়া সোনকালেও সাৰ পাব গতিকে ভাতটো অলপ কণ্ট্ৰল কৰিব আৰু আজিকালি হৈছে কম্পিটিশ্যনৰ যুগ গতিকে সকলো দিশৰ পৰা পূৰা মুঠতে টাফ কম্পিটিশ্যন হয় সকলোৱে প্ৰিপেৰেশ্যন কৰে গতিকে অকল ৰানিং কৰিলে নহ'ব পঢ়াখিনিও লাগিব গতিকে কিতাপবোৰ আনি অলপ ভালদৰে চাব বঢ়িয়া ৰানিং কৰি আহি ৰানিং কৰাৰ পিছতে এক পাক খোজকাঢ়াৰ পিছত এইটো চেটেলটো মাৰিব ই বহুতখিনি ষ্টেমিনাৰ দিয়ে অলপ ঝুঁকিব চাবি এইটো এটা বহুত ভাল বস্তু ই বহুত ষ্টেমিনাৰ বঢ়িয়া নিপম বঢ়িয়া কৰিব সকলো বঢ়িয়া টিংকু বঢ়িয়া মজা তো আমাৰ পুলিচৰ ভাষাত কোৱা হয় দৌৰ কদম তল গতিকে এইটো এটা ভাল এক্সাৰচাইজ এইটোও কৰিব পাৰে বঢ়িয়া চিনডাল চাই আহ তেনেহ'লে তই শ্ল' হৈ যাবি শ্ল' হৈ যোৱাৰ লগে লগে ইয়াত স্পীডটো নাপাবি তই উৰিবৰ কাৰণে সেইটো কাৰণে তই ইয়াত শ্ল' নহ'বি চিন বাদ দে লাগে অলপ তই দূৰৰ পৰাই মাৰিবি গম পাইছ নাই লাগে দূৰৰ পৰাই মাৰিবি চিনলৈ যদি ভয় লাগে তই লাগে অলপ দূৰৰ পৰাই মাৰিবি ঠিক আছে তেতিয়া তোৰ স্পীডটো নকমে ৰাস্তাত ষ্ট্ৰেচিং কৰি ল'বি ৰানিং কৰাৰ পিছত এয়া ষ্ট্ৰেচ কৰি আছে আৰু ৰ'দ চ'দ বাদ দিয়ক এতিয়া ক'লা হ'লেও কথা নাই ছোৱালী বাদ দিয়ক এতিয়া ছোৱালী দৰকাৰ নাই প্ৰথমে নিজৰ কেৰিয়াৰ চাওক ইয়াত ছোৱালী নিজে আহিব আৰু সেই ছোৱালীকেইজনীকো সেয়ে কওঁ এইবিলাক বাদ দিয়ক বগা চগা ক্ৰীম চিম সানিবলৈ বগা হ'বলৈ প্ৰথমে কষ্ট কৰক কষ্ট কৰি যাওক ল'ৰা এনেই আহিব চাকৰিটো পোৱাৰ পিছত এইটো বাটাৰফ্লাই এইটো কৰিব লাগে খুব ভাল আৰু তোৰ ষ্ট্ৰেচিং কৰাৰ নিয়মটো ভুল হৈছে প্ৰথমতে তোতে গুৰিৰ পৰা আহিব লাগে হয় ভৰিৰ পৰা নহ'লে একেবাৰে হাতৰ পৰা একদম এটাকে আহিব লাগে এপছ এনেই আহিব ডায়েটত ধ্যান দে এপছ এনেই আহিব ৰানিং কৰিয়ে আছে প্ৰগ্ৰেমে মাৰিব নালাগে তই ৰাতি ভাতডাল নাখাবি ঐ কোনো নাখাবি 3টা ৰুটি আচ্ছা ডায়েট কচোন নিপম ডায়েট ক ৰাতিপুৱা কি খাৱ নেমু পানী দৌৰিবলৈ অহাৰ আগত কি খাই আহ গৰম পানী আৰু দৌৰি গৈ নেমু পানী খাওঁ নেমু পানী নিমখ দি খাওঁ চেনি দি খাওঁ তাৰপিছত এই 10টা মানত ভাত এবাৰ খাই দিওঁ আৰু তাৰপিছত দুপৰীয়া কি খাওঁ দুপৰীয়া তিয়ঁহ বুট তেনেকৈ কাটি পেলাই খাওঁ বঢ়িয়া খাই পেলাই তাৰপৰা আবেলি ইয়াত আহোঁ ফিল্ডত আহি পেলাই গৈ পেলাই কল এটাই গাখীৰ এগিলাচে খাওঁ আৰু বঢ়িয়া ৰাতি ৰুটি 2খন খাওঁ ডিম এটা খাবলৈ ল'বি তাত ডায়েটত এইটো এটা হ'লে আৰু বঢ়িয়া হৈ যাব প্ৰটিনো লাগে মাজে মাজে হয় নাই বঢ়িয়া তই কি খাৱ ৰাতি মাংস পৰা লগত ভাত এগাল খাই দিয় হা এই হা ৰাতি মাংস দেউতা মাংস অকল লৈ আহিবি হা এপেট কৰি খাই শুই থাক আকৌ 2 পিচ থৈ ৰাতিপুৱালে আকৌ এবাৰ বজাই এই ককাইৰ নিচিনা ডায়েট ল'বি ককাইৰ ডায়েট বঢ়িয়া আছিলে সেইটো কাৰণে সি ৰানিং বেষ্ট আছিল তাৰ গম পাইছ নাই ষ্ট্ৰেছ কৰ নিজৰ বডি
হয়নে ভাল লাগিল ভিডিঅ'টো বনালোঁ বাই বাই মানে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব